পঢ়াৰ প্ৰতি মন বহোৱাটো সকলোৰে বাবে এটা বহুত ডাঙৰ সমস্যা। আমি যিমান কি পঢ়াৰ প্ৰতি মন বহাব খুজিলেও পঢ়াত মন নবহে। পঢ়াৰ সময়ত আমাৰ মনটো বেলেগ বেলেগ ফালে যাই থাকে। কেনেকৈ আমি পঢ়াত মন বহাব পাৰিম তাৰে কেইটামান টিপছৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। পঢ়াৰ প্ৰতি মন বহোৱাৰ 1 নম্বৰ টিপছটো হ'ল পঢ়াৰ কাৰণে এটা ভাল ঠাই বিচাৰি লোৱা। পঢ়াৰ কাৰণে তোমাৰ ওচৰত এটা কমফৰ্টেবল আৰু ভাল ঠাই থাকিব লাগে, য'ত কোনো টিভিৰ শব্দ বা মানুহৰ চিঞৰ-বাখৰ নাথাকে আৰু তোমালোকক কোনেও ডিষ্টাৰ্ব নকৰে। যদি আমাৰ পঢ়াৰ সময়ত কোনোবাই ডিষ্টাৰ্ব কৰে অথবা পঢ়াৰ ঠাইখিনিত চিঞৰ-বাখৰ হৈ থাকে, তেতিয়া আমাৰ পঢ়াৰ পৰা মনোযোগটো ভাঙি যায় আৰু বেলেগ ফালে মনোযোগটো গুচি যায়। সেইকাৰণে পঢ়াৰ বাবে সদায় এটা ভাল ঠাই বিচাৰি ল'ব লাগে, য'ত তোমালোকৰ মনোযোগ ভাঙি নাযায় আৰু তোমালোকৰ মনোযোগ দি পঢ়িব পাৰা। 2 নম্বৰ টিপছটো হ'ল পঢ়াৰ বাবে প্ৰয়োজনীয় বস্তুখিনি লগত ৰখা। পঢ়াৰ সময়ত আমাৰ পঢ়াৰ বাবে প্ৰয়োজন হোৱা সকলো বস্তু যেনে বহী, কিতাপ, কলম, পেঞ্চিল আদি পঢ়া টেবুলত ৰাখিব লাগে, যাতে আমাৰ প্ৰয়োজন হোৱাৰ লগে লগে আমাৰ কাষতে পাওঁ আৰু বেলেগ ঠাইলৈ আনিবলৈ যাব নালাগে। যদি প্ৰয়োজনীয় বস্তুটো আমাৰ কাষত নাথাকে আৰু আমি পঢ়া টেবুলৰ পৰা বেলেগ ঠাইলৈ আনিবলৈ যাব লগা হয়, তেতিয়া সেই বস্তুটো আনিবলৈ যাওঁতে পঢ়াৰ প্ৰতি থকা মনোযোগখিনি ভাঙি যায়। সেইকাৰণে পঢ়াৰ কাৰণে প্ৰয়োজন হোৱা বস্তুখিনি আগতীয়াকৈ টেবুলত ৰাখি থৈ দিয়া। 3 নম্বৰ টিপছটো হ'ল পঢ়াৰ কাৰণে এটা টাইম টেবুল বনোৱা। আমি পঢ়াৰ কাৰণে এটা টাইম টেবুল বনাব লাগে। পঢ়াৰ কাৰণে এনে এটা সময় ঠিক কৰা য'ত তোমালোকক কোনেও ডিষ্টাৰ্ব নকৰে আৰু তোমালোকে মনোযোগ দি পঢ়িব পাৰা। সকলোৱে বেলেগ বেলেগ সময়তো পঢ়ি ভাল পায়, গতিকে তুমি কোনটো সময়ত পঢ়ি ভাল পোৱা সেইটো সময়ৰ এখন টাইম টেবুল বনোৱা। তুমি সদায় সেই সময়তে পঢ়া আৰম্ভ কৰা, কাৰণ যেতিয়া সদায় এটা সময়তে পঢ়া আৰম্ভ কৰিবা তেতিয়া তোমাৰ পঢ়াৰ প্ৰতি মনোযোগটো বাঢ়ি যাব। আৰু 4 নম্বৰ টিপছটো হ'ল পঢ়াৰ সময়ত মোবাইল ফোন ব্যৱহাৰ নকৰা। আমি যেতিয়া পঢ়াৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ মনটো পঢ়াতকৈ বেছি মোবাইলৰ ফালে যায় আৰু আমাৰ পঢ়িবলৈ মন নোহোৱা হয়। যদি আমি পঢ়াৰ সময়ত 5 মিনিট বা 10 মিনিটৰ কাৰণেও মোবাইলটো ব্যৱহাৰ কৰোঁ বুলি ভাবোঁ, কেতিয়া 50 মিনিট বা 1 ঘণ্টা হৈ যায় আমি গমেই নাপাওঁ আৰু মোবাইল ব্যৱহাৰ কৰি থাকোঁতে সময়খিনি পাৰ হৈ যায়। সেইকাৰণে পঢ়াৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিব নালাগে আৰু পঢ়াৰ সময়ত যিমান পাৰোঁ সিমানেই মোবাইলটো নিজৰ পৰা দূৰত ৰাখিব লাগে, তেতিয়াহে আমাৰ পঢ়াৰ প্ৰতি মন বহিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু এনেকুৱা নতুন নতুন ভিডিঅ' চোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।